মানে 16 তাৰিখে যাম অৰিজিত সিঙৰ শ্ব' চাবা হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি বহুত দিনৰ মূৰত নৰ্মেল এনেকুৱা মানে ভিডিঅ' আৰম্ভ কৰিছোঁ মানে ডেইলি লাইফৰ ওপৰত চলা মানে ডেইলি ব্লগ আজি আৰম্ভ কৰিলোঁ আজি ভিডিঅ'টো এনজয় কৰি থাকক আৰু এণ্ডিঙক লাগি চাই থাকক আৰু গাইছ মই এতিয়া উঠছোঁ জাষ্ট বাজিল 9টা মানে বাজে আৰু 9টা বাজে মই এতিয়া উঠি কিনে মুখ চুখ ধুই আহিলোঁ বাৰু দোকানৰ পৰা আহিলোঁ মানে চাহ লৈ এতিয়া খাম চাহ বনাব দিছোঁ খাই লৈ দেখিবলৈ যাম ৰ'ব আজি ভিডিঅ'টো ভালকৈ বনাম মজাকৈ বনাম চবেই চাই থাকক পুৰা গাইছ মই যাম এতিয়া বজাৰ কৰিব গাড়ী ওলাই লৈছোঁ মানে মন্দিৰত যাব ওলাই মাহঁতে অলপ ফল আনি দিওঁ চৌক লাগি যাই থাকক গাইছ গা চা ধুই ল'লোঁ এতিয়া আমি মন্দিৰত মানে ময়ো যাম গাইছ মন্দিৰত যাব আহি গৈছোঁ মই চাকি লৈ আহিলোঁ 300 আমাৰ 3টা মানুহ 300 চাকি দি কিনে মন্দিৰত সেৱা কৰিম মন্দিৰলৈকে যাই থাকক ক'লোঁ গাইছ আমি মন্দিৰত আহি গৈছোঁ আৰু এইটো মন্দিৰ অলপ টাইম ৱেইট কৰিছোঁ মানুহ আছে তাৰপিছত আমি সেৱা কৰিম বক বোলে ভিডিঅ'ত দেখাব লাগে আজি দেখাই দিছোঁ এইটো আমাৰ গেছৰ মাই আৰু গাইছ অলপ পিছত আমি সেৱা কৰিম গাইছ খাই ফাইনেলি পুজা হৈ গ'ল প্ৰসাদ চসাদ খালোঁ এতিয়া যাওঁ ঘৰত বোলো ঘৰক লাগি গাইছ ফাইনেলি মন্দিৰৰ পৰা আহি পালোঁ এতিয়া অলপ মই ঘুমম মানে মই টোপনি মাৰিব টাইম হৈছে টোপনি মাৰোঁ অ'কে গাইছ আকৌ নেক্সট মানে ভাত খাম বাৰু এতিয়া অলপ পিছত টোপনি মাৰি উঠি ভাত খাম বা টোপনি মাৰাৰ আগতে ভাত খাম এতিয়া অলপ বাগাত দিওঁ মই গাইছ টোপনিৰ পৰা উঠিলোঁ গধূলি হৈ গ'ল টোপনি মাৰোঁতে মুখ খান ধুই অলপ বাহিৰত দেখি ফুৰিব যাম অলপমান খেলা খেলবোৰ চব চলি মই ক্ৰিকেট খেলা চাব যাম টোপনি অলপ নিচাটো হৈ আছে কিমান আৰু গাইছ চৌকে থাকিম আপোনালোকে ভাবি আছোঁ চৌকে আছে ভিডিঅ'টোত চৌ কৰি থাকোঁতে যায় মই গাইছ টোপনিত হেং হৈ থকাৰ কাৰণে মই খালোঁ এতিয়া কফি নহ'লে টোপনি লাগি থাকিব ৰাতি অংকে টোপনি লাগি থাকিব মানে নুঘুমৰ আগৰ পৰাই টোপনি লাগিব অলপ দেৰিকৈ টোপনি আহিলে ভাল লাগে মানে ৰাতি এতিয়া অলপ কফি খাই ল'ম उसके बाद बाहर चलते हैं चलिए शुरू करते हैं গাইছ মই আছোঁ অলপ বাহিৰত দেখি ফুৰিব আৰু মই তাই এনাউন্স কৰি দিওঁ মই মানে 16 তাৰিখে যাম অৰিজিত সিঙৰ শ্ব' চাবা যোনে তাত আহে বা কোনোবা কানি যোনে আহে আৰু কমেণ্ট কৰিব আৰু লগ পাম চবকে গাইছ ফুৰি আহিলোঁ ঘৰ তাৰপিছত ঠাণ্ডা কাৰণে এইটো মাৰি লৈছোঁ মানে আজি ৰ'দেই নাই অলপমান ঠাণ্ডা কাৰণে এই লৈছোঁ এতিয়া মই চাহ খাওঁ মাই চাহ দিয়ে চাহ গাইছ এনি টাইম চিৰিয়েলে চাই থাকা ৰাতিটো হ'লে চিৰিয়েল দিনটো হ'লে সেই চিন্তা চিৰিয়েল কি কচোন কিয় দাম দি আছা আকৌ কি কবি চিৰিয়েল গাইছ চিৰিয়েলৰ কথা বেয়াকৈ কাৰণে খং উঠছি চিৰিয়েল খালি বেলেগ একো নাই জীৱনটো কাৰ সংসাৰ ভাংছে কাৰ সংসাৰ ভাল হৈছে সেয়ে আৰু বেলেগ একো নাই হা কৈছোঁ কি চা চাৰি চিৰিয়েল হলি চিৰিয়েল ইংলিছ ক'ব জানাই ডোন্ট টক চিৰিয়েল চাই শিকছি নেকি গাইছ চাহ খাই ল'লোঁ মই এতিয়া যাই আছোঁ আমাৰ মিটিং মানে 5 তাৰিখত থাকে মিটিং 5 তাৰিখে মিটিংখন অলপ কৰি থৈ আহোঁ চহীটো মাৰি থৈ আহোঁ তাৰপিছত আকৌ ঘৰত আহিম তাৰ পৰা আহি ল'ম ঠিক আছে গাইছ ফাইনেলি মিটিং শেষ আমাৰ কুইক মিটিং আমি চহীটো মাৰি দিলোঁ কাম চাটিল আৰু মই এতিয়া যাওঁ ঘৰ গাইছ তেতিয়া ক'ব পাহৰি গৈছিলোঁ ভালকৈ নক'লোঁ 16 তাৰিখে আছে অৰিজিত সিঙৰ শ্ব' মই যাম আৰু কোন আহে কৈ দিব তাতে কমেণ্টত কৈ দিব আৰু যোনে ভিডিঅ'টো চাই দেখা পায় নিশ্চয় লগ কৰিব একবাৰ মোক গাইছ ভিডিঅ'টো সমাপ্ত কৰোঁ এণ্ডিং লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট মাৰক লগ পাই আছোঁ নতুন এনেকুৱা ভিডিঅ' তেতিয়ালৈকে বাই চায়নৰা পিছ